Hey guys, good morning and welcome back to my YouTube channel. তো আজি আপোনালোকক মই এটি স্পেশাল জায়গালৈ লৈ যাম। পোনপ্ৰথমতে আজি ব্লগটো বহুত স্পেশাল হ'ব আপোনালোকৰ কাৰণে। তো পোনপ্ৰথমে মোৰ যে পাৰ্সোনাল কাম আছে মানে মই এতিয়া বৰ্তমান ডিটি অফিচ যাব লাগিব কাৰণ তাতে মোৰ যে লাইসেন্সখন আহা কথা আছিল। তো ব্লগটো আজি আৰম্ভ কৰোঁ। চলক গাইস, লেটস গো। गाइस बर्तमान যাই আছো মই ডিটি অফিস তো চাব পাৰে কি মজা ৰাস্তা বনাইছে ভাই তো আজি মোৰ লগত এটা ভাইও আছে তো ইয়াতো ভিডিঅ' আপোনালোকে দেখিছে কি ৰাস্তা বনাইছে ৰাস্তাটো ভাল কৰিছে বিজেপি চৰকাৰে বেলেগ কৰক বা ৰাস্তা কিন্তু ভাল কৰিছে ভাই নাই ক তো ভাই তো এটা কথা কবি নেকি এই গাছডাল যে ৰিক্সা আছে এই গাছডাল কিমান বছৰ পুৰাণ হ'ব আৰু আবে আন্দাজ লাগো বে আবে একজেক্ট মিলন আছে না আন্দাজ লাগো না এটা এতিয়া আমি ৰাইট সাইড ল'ব লাগিব চলক এই ৰাস্তা মাখানত স্পীড ব্ৰেকাৰ মাখা দেওয়া চিৰকচোন আৰু কি কম ভাই লগত এটা মই চৰ্ত লাগিছো লগতে এতিয়া ৰেলগেট বসি নমৰা নাই ট্ৰাই মৰা নাই ন দেই ভাই 100 টকা পেটি মই যদি বসি তোৰ যদি পৰা নাই ন আবে यार ঢিলে ভাই আমি কেনেকৈ জানো ফেৰ ট্ৰেইনৰ ইমান টাইমি চাব পাৰি ইয়াতে ৰেলৰ কনষ্ট্ৰাকশ্যন হৈ আছে এতিয়া আমি দ্বিতীয় অফিচৰ পৰা ওলাইলোঁ তো এতিয়া আপোনালোকে ব্লগটো চাই থাকক তো ব'লা আপোনালোকৰ ছাৰপ্ৰাইজটো লৈ যাই আছোঁ আমি মই আৰু মোৰ বন্ধু ইয়াতে আছোঁ তো বন্ধু কেনেকুৱা লাগিব ছাৰপ্ৰাইজটো কাৰণতো ছাৰপ্ৰাইজ না তইতো গম পোৱা নাই কক লৈ যাই আছোঁ তো কক তো বলক লেটছ হেভ সাম ফান বন্ধু অলপ শ্ল' চলা বন্ধু তো গাইছ আজি ছাৰপ্ৰাইজটো হ'ল এইটো নলবাৰী ইণ্ডাষ্ট্ৰীলৈ তো বলক আমাৰ লগত আপুনিও নলবাৰী ইণ্ডাষ্ট্ৰীটো আপোনাক দেখাবলৈ অলপ চেষ্টা কৰোঁ তো বলক কি চাই আছে আজি ছাৰপ্ৰাইজ এইটোৱেই আছিল মোৰ তো বলক গাইছ লেটছ গ' গাইছ যোনটো আপোনাৰ লগত ছাৰপ্ৰাইজ দিছিলোঁ ন সেই ছাৰপ্ৰাইজ জেগাটো আহি গ'লোঁ কিন্তু ইয়াতে অলপ মানে প্ৰব্লেম হৈ গ'ল তো মানে আপোনালোকক গোটেই বস্তুখিনি মানে দেখাব নোৱাৰিম তো বৰ্তমান আছোঁ মই নলবাৰী এটা ইণ্ডাষ্ট্ৰীত আছোঁ ব্লক ইণ্ডাষ্ট্ৰীত আছিলোঁ ইয়াতে ব্লক তাৰপিছত ষ্টিল চিৰাদি বনোৱা হয় তো আপোনালোকক অলপমান দেখাই দিবলৈ চেষ্টা কৰিছোঁ কিন্তু ভিতৰত পাৰ্মিশ্যন নিদিয়ে যাবলৈ মই খুজিলোঁ পাৰ্মিশ্যন কিন্তু নিদিয়ে তো বাহিৰৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক তো চলক দেখাই দিছোঁ তো এইটোৱে হ'ল ব্লক যোনটো আমি ৰাস্তাত বনাই তো মেক্সিমাম ব্লক ইয়াৰ পৰাই যায় য'ত নতুন ৰাস্তা বনাবলৈ যায় তো এনে অলপ দেখাই দিছোঁ এইখিনি তো এইখিনি ইয়াতে নতুন হৈ আছে আৰু ইয়াতে ভিতৰত কনষ্ট্ৰাকশ্যন হৈ আছে চাউণ্ডটো মানে গমেই পাইছে আপোনালোকে কিন্তু ভিতৰত যোৱা পাৰ্মিশ্যন নাই তো এইখিনি তো এই ইয়াতে যে কলা গেটখন দেখিছেনে তো ইয়াতে মানে চিলভাৰৰ সেই বাচন বৰ্তন বনোৱা হয় আজিকালি বহুতে চিলভাৰৰ বাচন বৰ্তন ইমান ইউজ নকৰে কিন্তু আগতে যেতিয়া আমাৰ আইতা আৰু ককা হৈছিল তো বহুত বেছিভাগে ইউজ কৰিছিল এই চিলভাৰৰ বাচন বৰ্তন তো মানে এই চিলভাৰ বাচন বৰ্তন মানে অল অভাৰ মানে অসমতে যায় আৰু মানে এই ইণ্ডাষ্ট্ৰীটো যে দেখাবলৈ হৈছে যে এই ইণ্ডাষ্ট্ৰীটো মোটামুটি 50 বছৰমান ইয়াতে আছে তো চাবলৈ ইয়াতে কোৱাৰ্টাৰ মাখা আছে তো এনেকুৱা এটা ডাঙৰে ইণ্ডাষ্ট্ৰী এটা নলবাৰীৰ ভিতৰত তো যে ভাল লাগিল ইয়ালৈ আহি কিন্তু বেড লাক আপোনালোকক ভিতৰৰ পৰা আকৌ দেখাব নোৱাৰিলোঁ কাৰণ ইয়াতে ৰেষ্ট্ৰিকশ্যন আছে তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ কৰিলোঁ আৰু গাইজ বেয়া নাপাব মই আপোনালোকক বহুত ধুনীয়া ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কিন্তু আনফৰ্চুনেটলি মই আপোনালোকক আকৌ দেখাব নোৱাৰিলোঁ
কিন্তু ইমান টেনশ্যন নল'ব মই আৰু ছাৰপ্ৰাইজ আনি আছোঁ কিন্তু এইবাৰ আপোনালোকক প্ৰমিছ কৰিছোঁ এইবাৰ ভালকৈ দেখাম মানে কিছুমান বস্তু মানে বহুত ভাল ভাল জেগা মানে যোৱা প্লেন আছে মানে বহুত ভালকৈ দেখাম আপোনালোকক তো আজিলৈ ইমানে গাইছ চ' বেয়া নাপাব বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'